হাই ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? আজি মই বনাবলৈ আৰম্ভ কৰিছোঁ মচুৰ দাইলৰ সৈতে কলডিলৰ ভাজি। কলডিলৰ ভাজি বনাবৰ কাৰণে মই কলডিলৰ এটা টুকুৰা লৈছোঁ। টুকুৰাটো খুব সাৱধানেৰে মই লাহে লাহেকৈ কুটি লৈছোঁ। আপোনালোকে দেখিছে ভিডিঅ'টো, আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। ভাল পালে লাইক দিব আৰু কমেণ্ট কৰি জনাব। কলডিলটো মই কুটি লৈছোঁ। কুটি লোৱাৰ পিছত কুটি হৈ গ'লে কুটি লোৱাৰ পিছত কলডিলটো যিহেতু আঠা, সেইকাৰণে মই মিঠাতেলেৰে অকণমান মিঠাতেল সানি লৈছোঁ। সানি ল'লে আঠাটো নাইকিয়া হৈ যাব, তেতিয়া এটা এটা হৈ যাব টুকুৰাবোৰ। আৰু কলডিল আৰু মচুৰ দালি বনাবৰ কাৰণে আমি লৈছোঁ এটা আলু টুকুৰা কৰি লৈছোঁ, পিঁয়াজ, কেঁচা জলকীয়া লৈছোঁ, শুকান জলকীয়া লৈছোঁ, আদা নহৰু পেষ্ট, জিৰা আৰু মচুৰ দালি অলপ ধুই লৈছোঁ। তাৰপিছত কেৰাহী গৰম হোৱাৰ পিছত মই তেল দিলোঁ। জলকীয়া আৰু পিঁয়াজখিনি দি পেলাই মই এইখিনি লৰাম। মন কৰিব গেছটো ল' ফ্লেমত দিব। এইখিনি ধুনীয়াকৈ ভাজি লৈ যাতে পিঁয়াজখিনি জ্বলি নাযায়, ভাজি পেলাই ইয়াত মই যিখিনি আদা নহৰুৰ পেষ্ট বনাই লৈছিলোঁ সেইখিনি দিম। আৰু জিৰাখিনি আগত দিব লাগে, কিন্তু ফুটে খুব, সেইকাৰণে মোৰ ভয় লাগে, সেইকাৰণে মই পিছত দিছোঁ। আপোনালোকে তাৰপিছত আগতো দিব পাৰে যদি ভয় নকৰে। তাৰপিছত আদা নহৰু পেষ্টখিনি দিলোঁ। দি পেলাই গোটেইখিনি মিক্স হোৱাকৈ ভালদৰে লৰাই দিছোঁ। লৰোৱাৰ পিছত মই যিখিনি মচুৰ দালি ধুই থৈছিলোঁ, কোমলাই থৈছিলোঁ, সেইখিনি মচুৰ দালি মই ইয়াত এড কৰি দিম। মচুৰ দালিখিনি 2 মিনিটমান লৰোৱাৰ পিছত মই ইয়াত যিখিনি কাটি থৈছিলোঁ কলডিলখিনি ইয়াত দি দিম। কলডিলখিনি দিয়াৰ পিছত মই কি কৰিম, খুব ধুনীয়াকৈ মচুৰ দালি আৰু কলডিলখিনি যাতে ভালদৰে মিক্স হয় তেনেদৰে লৰাই নিমখ হালধি দি মই 5 মিনিটমানৰ কাৰণে ঢাকনাখন মাৰি দিম। আপোনালোকে মাজে মাজে চাই থাকিব যাতে জ্বলি নাযায়, মানে ঢাকনাখন বেছি টাইমৰ কাৰণে বন্ধ কৰি নথব। এনেকৈ খাই বহুত সোৱাদ লাগে কলডিল আৰু মচুৰ দালিৰ আঞ্জাখন। আপোনালোকে যদি এনেকৈ বনাই খাই পোৱা নাই তেনে নিশ্চয় খাব। আৰু আপোনালোকে যদি খাইছে তেনেহ'লে মোক কমেণ্টত শ্বেয়াৰ কৰিব, আৰু নাই খোৱা যদি বনাব ট্ৰাই কৰিব, খাই বহুত ভাল লাগে। হালধি নিমখখিনি দিয়াৰ পিছত গোটেইখিনি মিক্স হোৱাকৈ লৰাই পেলাই ঢাকি দিম। ঢাকি 5 মিনিটৰ পিছত চেক কৰিব। চেক কৰি পেলাই কি কৰিব, যিখিনি আলু কাটি থৈছিলোঁ আলুখিনি ইয়াত দি দিব। কলডিলখিনি অকণমান মজি গৈছেই, তাৰপিছত চব্জি মছলা দিছোঁ। চব্জি মছলা অকণ দিলে খাই ভাল লাগে, টেষ্টটো ভাল হয়, সেইকাৰণে চব্জি মছলা অকণ দি দিছোঁ। আকৌ এবাৰ ঢাকনা দি দিম। ঢাকনাখন আপোনালোকে 3-4 মিনিটমানৰ মূৰে মূৰে চাই থাকিব, নহ'লে বহুত দেৰি ঢাকনাখন দি থ'লে কি হ'ব, বস্তুখিনি লৰাই নাথাকিলে ধৰি যোৱাৰ চান্স থাকে। গতিকে 2-3 মিনিটমানৰ পিছত চেক কৰি থাকিব। আৰু পানী দিয়াৰ আগতে যাতে আলুখিনি সিজে তেনেকৈ পেলাই ভাজি ল'ব। ভাজি এই আলু সিজিছে, মই চেক কৰিলোঁ, সেইকাৰণে মই পানী দি দিছোঁ ইয়াত। আপোনালোকে গৰম পানী হ'লে ভাল হয়, গৰম পানী অলপ ইয়াত এড কৰি দিব। এড কৰি পেলাই আকৌ ঢাকনাখন মাৰি দিব।
ডাঙনা এতিয়া দেখিছেনে আলুখিনি অকণ আলু দুটুকুৰামান আপোনালোকে ভাঙি দিব, তেতিয়া গ্ৰেভি হয়। সেয়া খাব হ'লেই আৰু কেঁচা জলকীয়াখিনি যিহেতু মই প্ৰথমে দিয়া নাছিলোঁ, এতিয়া লাষ্টত কেঁচা জলকীয়াখিনি দি দিছোঁ, তেতিয়া দেখিবলৈও খুব ধুনীয়া হয়, খায়ো ভাল লাগে মানে। আৰু গৰম মছলা অকণ শেষত দি দিছোঁ, মই আঞ্জাত অকণ গৰম মছলা শেষৰ ফালে দিওঁৱেই, তেতিয়া টেষ্টটো খুব ধুনীয়া আহে। মই গৰম মছলাখন দি দিছোঁ, এতিয়া খাবৰ হৈ গ'ল, ৰেডি হৈ গ'ল। গতিকে আপোনালোকে এনেকৈ বনাই খাব আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। দেখিছেনে খুব এটা ধুনীয়া ৰং হৈছে।